নিৰাপত্তা নাইকিয়া হৈছে এনেকুৱা দুৰ্বৃত্তৰ ওচৰত সেই কথাটো অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আমি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডাঙৰীয়াক এটাই আহ্বান জনাইছোঁ নগাঁও আৰক্ষীক এটাই আহ্বান জনাইছোঁ যে যি দুৰ্বৃত্ত দলে আমাক বলপূৰ্বক আক্ৰমণ কৰিছে আৰক্ষীকো যে নিৰ্মমভাৱে যি প্ৰহাৰ কৰিছে তাৰ উচিত ন্যায় বিচাৰিছোঁ আমি তাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ হয়নে নহয় আৰক্ষীক এনেকুৱা ধৰণৰ বৰ্বৰতা আমি কোনো পধ্যে সহ্য নকৰোঁ আৰু মই ইয়াত আহিছিলোঁ ৰাতিপুৱা চাহ খাবৰ কাৰণে মোক যেনেকুৱা যেনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে এই আক্ৰমণ আমি কোনো পধ্যেই আমি সহজভাৱে নলওঁ যি অৱস্থা দেখা পালে আচলতে পুলিচে কম দোষক সুৰক্ষা দিবলৈ অহা নাই ইয়াত পুলিচে দুৰ্বৃত্তৰ দলে সুৰক্ষা দিবলৈ আহিছিলে ইয়াত আমি এতিয়া যিটো ইয়াত দেখা পাইছো ঘটনা নহলে 30জন পুলিচ বিষয়া পুলিচ উপস্থিত থকাৰ পিছত যিজন মানুহক পুলিচে সুৰক্ষা দিবলৈ আহিছে সেইজন মানুহৰ সৈতে পুলিচকো এতিয়া ইয়াত আক্ৰমণ কৰা হৈছে পুলিচে ইয়াত অপেন ৰাইজৰ আগত কৈছে ডেকা ছাৰে কৈছে ডেকা কি বোলা কৈছে মুকো আক্ৰমণ কৈছে অচি ছাৰ আহিছে অচি ছাৰ লগে লগে অচি ছাৰকো ডেকা ছাৰে হাকি দিছে মুকো মাৰিছে আৰক্ষীকো আক্ৰমণ কৰিছে ইমানখিনি হোৱাৰ পিছত যদি পুলিচৰ নিৰাপত্তা নাই ইয়াত আমি সাধাৰণ ৰাইজৰ বিজেপি কৰা এজিপি কৰা আমাৰ কি নিৰাপত্তা থাকিব গতিকে ছিঙি দিলে নেকি ছিঙিছে মাৰিছে মোক খোজা মাৰিছে আপোনাকো মাৰিছে কোনে মাৰিছে মই চিনি নাপাওঁ মানুহ আপোনাৰ সন্মুখত আক্ৰমণ হৈছে বচাব গৈছিলোঁ গাড়ীত তুলিব গৈছিলোঁ কমজক গাড়ীত উঠি বলা চেফটিৰ কাৰণে নহ'লে পাব্লিকে মাৰিব তেওঁ কৈছে মই নাযাওঁ আপোনাৰ গাড়ীত কিয় যাম মোৰ চিভিল মোৰ নিজৰ গাড়ীত মই যাম তেতিয়া আক্ৰমণ হৈছে তেতিয়া তেখেতে আক্ৰমণ কৰিছে বাছ মই বচাব নোৱাৰিলোঁ তেখেতক আপোনালোকৰ কেইজন জখম হৈছে নাই জখম মানে ইমান জখম হোৱা নাই মানে মোক মাৰো বুলি মাৰা নাই তেখেতক মই চেফটি কৰিব যাওঁতে মোক ঘৰত মাৰিছে ইয়াতে দুটা মাৰিছে ইয়াত আপোনাৰ বেষ্টটো ইউনিফৰ্ম ছিঙি দিছে